নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, আমি সকলোৱে বাবা মহাদেৱে বাঘৰ ছাল পৰিধান কৰা দেখিছোঁ। বাঘৰ ছালৰ ওপৰত বহি তেওঁ ধ্যানত মগ্ন হয়। তেওঁক আমি কেতিয়াও বাঘৰ ছালৰ বাহিৰে বেলেগ কাপোৰ পৰিধান কৰা দেখা নাই। প্ৰিয় দৰ্শক, তেওঁ এই ধৰণৰ কাপোৰ পিন্ধাৰ আঁৰত কি কাৰণ সোমাই আছে সেই বিষয়ে জানিলোঁ। পুৰাণৰ মতে দেৱদেৱ মহাদেৱে তেওঁৰ উদং শৰীৰ লৈ দিনে নিশাই বনে জংঘলে ঘূৰি ফুৰিছিল। এনেকৈ ঘূৰি ফুৰোতে এদিনাখন তেওঁ অজানিতে বনৰ মাজত উপস্থিত হৈছিল। সেই বনৰ মাজত কেইজনমান ঋষি মুনিয়ে তেওঁলোকৰ পৰিবাৰৰ লগত আশ্ৰম পাতি বাস কৰিছিল। যেতিয়া জটাধাৰীয়ে উদং শৰীৰ লৈ সেই বনত ঘূৰি ফুৰিছিল, তেতিয়া আশ্ৰমত বাস কৰা নাৰীসকলে তেওঁক দেখি আতংকিত হৈছিল। কিন্তু সেই বিষয়ে মহাদেৱে একেবাৰে জনা নাছিল। দিনে নিশাই তেওঁ বনৰ মাজত অনাই বনাই ঘূৰি ফুৰিছিল। মহাদেৱৰ এই কাৰ্যকলাপৰ বাবে ঋষিমুনিসকলৰ বৰ চিন্তিত হৈ পৰিছিল। আশ্ৰমত থকা নাৰীসকলেও প্ৰথমতে মহাদেৱক দেখি আতংকিত হ'লেও পিছলৈ লাহে লাহে তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। ঋষি মুনিসকলে একলগ হৈ মহাদেৱক এটি শিক্ষা দিবলৈ মনতে স্থিৰ কৰিছিল। তেওঁলোকে পৰিকল্পনা অনুসৰি মহাদেৱে অহা যোৱা কৰা পথত এটি বৃহৎ গাঁত খান্দিছিল। অকল সেইটোৱে নহয়, গাঁতটোৰ ভিতৰত এটা প্ৰকাণ্ড বাঘ সুমাই ৰাখিছিল। কিন্তু ঋষিসকলে নাজানিছিল মহাদেৱৰ মহিমাৰ বিষয়ে। মুহূৰ্তৰ ভিতৰতে মহাদেৱে সেই গাঁতটোৰ ভিতৰত থকা প্ৰকাণ্ড বাঘটোক হত্যা কৰিছিল আৰু সেই বাঘটোৰ ছাল পৰিধান কৰিছিল। ঋষি মুনিসকলে এইবোৰ নিজ চকুৰে দেখিছিল। তেওঁলোকে বুজি পাইছিল তেওঁ কোনো সাধাৰণ ঋষি নহয়, তেওঁ দেৱদেৱ মহাদেৱ। লগে লগে মুনিসকলে মহাদেৱৰ চৰণত ধৰি অজানিতে কলা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল। দৰ্শকসকল, তেতিয়াৰ পৰাই মহাদেৱে বাঘৰ ছাল পৰিধান কৰিছিল বুলি জনা যায়। প্ৰিয় দৰ্শক, ভিডিঅ'টি ভাল লাগিলে মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে ভুল ত্ৰুটি থাকিলে শুধৰাই দিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।